lovely viewers, welcome back to my YouTube channel. আজি হাজিকাছি উলুৱা দেখি পেলাই চাগে ভাবিছে যে কলেনো যাওঁ আসলতে আজি যেহেতু শংকৰদেৱৰ তিথি হয় সেইকাৰণে ভাবিছো শৰাই এভাগ আগবঢ়াই আহো সপৰিয়ালে সেইকাৰণে ওলাই লৈছো তো আপোনালোকে ভিডিওটো চাই থাককচোন কলে যাম কি কৰিম ক'ত শৰাই দিবলৈ যাওঁ গোটেইখিনি ভিডিওটোতে চাই থাকক একদম স্কিপ নকৰাকৈ চাব দেই তেনেহ'লে ঠিক আছে ভিডিওটো আৰম্ভ কৰো আহক এয়া আমি আহি আছো আৰু নাযায় বুলি গম পাওঁ সেইকাৰণে এইটো চাইডে অহা যোৱা কৰি আছে সেইদিনা যাওঁতে এইফালে সেইখন আগৰ পুৰণা দলং সেইখন নতুনকৈ বনাইছিল এয়া আমি ৰত্নাৱলী থান পালোহি আজি আমি ৰত্নাৱলী থানলৈকে আহিছোঁ আৰু এয়া চব থানৰ ভিতৰলৈ সোমাই গৈছোঁ আৰু আগত আমাৰ পুতলা ওলাই আছে এইফালে যিহেতু শৰাই দিছোঁ এয়া মায়ে নাম দিছে নামঘৰৰ পৰিৱেশ এয়া ককাজনে দবা কোবালে আৰু আমিও চাকি জ্বলাই ল'লোঁ এয়া মায়ে জ্বলাই আছে ধূপ জ্বলাইছে চাকি জ্বলাইছে সেৱা কৰি মেলি লৈ পেলাই অকণমান আমি নাম শুনিলোঁ আৰু এইফালে মাহীহঁতেও নাম শুনিছে গাইছে আমাৰ পুপলিও শুনি আছে দেই আৰু এইফালে মা ভণ্টি আইতা সকলোৰে নাম শুনি আছোঁ আৰু এইজনী মই এয়া আমাৰ পুতলাই কেনেকৈ খেলি আছে নামঘৰত ইফালৰ পৰা সিফাল কৰি এয়া প্ৰসাদো দিলে এতিয়া আমি প্ৰসাদ খাই লওঁ আৰু এতিয়া আমি প্ৰসাদ খাই সেৱা কৰি মেলি এতিয়া আমি যাবলৈ লৈছোঁ আৰু এয়া সিহঁতকেইজনীও গৈ আছে টিলিকি দুজনী আমি ঘৰলৈ যাবলৈ লৈছোঁ আৰু এতিয়া ঘৰলৈ আহি আছোঁ আৰু এইফালে পৰিৱেশটো ইমান ধুনীয়া লাগিছে সেইকাৰণে বোলো কেপচাৰ কৰি পাওঁ ক'ত আহিছোঁ খাবলৈ কৈ দিয়া ক'ত আহিছোঁ খাবলৈ নৌখোৱাত আহিছোঁ আমি ভাত খাবলৈ দেউতাহঁত মাহীহঁত এয়া মা এয়া ভণ্টি জেগা নোহোৱাৰ কাৰণে ওচৰত এয়া মহা আৰু সোণ মানুহ আঁতৰত বহিছে আৰু এয়া আমাৰ ভাতটো আহি গ'ল এতিয়া আমি খাই লওঁ এয়া আমাৰ পুতলাইও খাই আছে আৰু ঘৰ আহি পাই গ'লোহি আচলতে অথনি ভাতকেইটা খোৱাৰ পিছতে আৰু ভিডিঅ' কৰা নহ'লে খুব বেছি ভাগৰ লাগিলে সেইকাৰণে আহি পাই ফ্ৰেছ হ'লোঁ এতিয়া ফ্ৰেছ হৈ পেলাই ভাবিছোঁ ভিডিঅ'টো ইমানতে এণ্ড কৰোঁ আৰু তেনেহ'লে ঠিক আছে নতুন এটা ভিডিঅ' লৈ পেলাই আকৌ লগ পাম আজিলৈ বাই থেংকছ ফৰ ৱাচিং